लग इश्क में क्या से क्या हुए মইতো কি ডাঙৰ সিংগাৰ হয় ইমান ধুনীয়া গান গাইছে। ধুনীয়া গাই ভাল লাগে মনটো ভাল ফ্ৰেছ ফ্ৰেছ লাগে হেল্ল' গাইছ মোৰ আকৌ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া কালি আমাক দাদাক কিবা বস্তু আনিবলৈ দিছিলোঁ, প্ৰাইমাৰ তাৰপৰা ব্ৰাছ ৰুলাৰ। এতিয়া চাওঁচোন কি কি বস্তু আনিছে দাদাই। ইয়াত আমাৰ বস্তু আছে, আমাৰ এতিয়া ৰুলাৰ যোনকেইটা বস্তু দৰকাৰ আমাৰ সেইকেইটা বস্তু ইয়াত আছে। এয়া মই এটা বস্তু ল'লোঁ। এই আমি এতিয়া কামৰ কাৰণে যোগাযোগ কৰি আছোঁ, কিন্তু বতৰ ঠাণ্ডা কিন্তু কামটোতো কৰিবই লাগিব। হ'লেও এতিয়া আমি কামটো অকণমান আগবঢ়াই দিওঁ। এনেকৈ ৰখি থাকিলেতো নহ'ব। ভালকৈ ক। কামটো আমি কৰিবলৈ এতিয়া আগবাঢ়িছোঁ। অঁ এতিয়া এই প্ৰাইমাৰটো আমি খুলিব ল'ম এতিয়া। খুলিম এতিয়া, কিন্তু ইয়াক অকণমান পানী লগাই অলপ ভিজাব লাগিব। এতিয়া বস্তু চাওঁ বৰ্তমান ঠিকে আছে। ৰখি দে, ঠিকে আছে, চেক কৰিলোঁ। প্ৰত্যেকটা ৰুমটো মানে ডাবুল কোটা পৰি গ'ল, চব চাব পাৰে। আজি আছে ওপৰত প্ৰাইমাৰ মৰা, আজি ওপৰত হ'ব কাম। প্ৰাইমাৰ ৰুলাৰ চলিব ওপৰত, এইবোৰ ডাবুল হৈ গ'ল, চব ক্লিয়াৰ। 10 minutes later. গাইছে প্ৰাইমাৰটো এটা কথা আকৌ, এইটো যিমানে শুকাব সিমানে মানে কালাৰটো হৈ গৈ থাকিব। যিমানে শুকাব সিমানে মানে উঠি উঠি থাকিব কালাৰটো। এয়া চব মইতো এটাত লাগি থাকিলে নহ'ব। এতিয়া মই প্ৰটিন কাটিবলৈ যাম, ইয়াক প্ৰাইমাৰ দি দিছোঁ। কামটো কাৰ কাম নহয় কাম, এইটো ডিঙি বিষাব, তোৰ কি বিষাব? ইটো নকৰিব সিটো নকৰিব, কৰিব কি? A few moments later. ৰুমটো আজি প্ৰাইমাৰ মাৰি ক্লিয়াৰ হৈ গ'ল, চব ৱাল মাৰি ডাবল মাৰি হৈ গ'ল। ওপৰত প্ৰাইমাৰ মাৰি ক্লিয়াৰ হৈ গ'ল। এতিয়া ওপৰত আকৌ প্লাষ্টিক পেইণ্ট বহিব, প্লাষ্টিক পেইণ্ট মাৰিব মানে ই মাৰি আছে প্লাষ্টিক পেইণ্ট ষ্টাইল। এই প্লাষ্টিক পেইণ্ট মাৰিছে, এতিয়া মানে ফিনিচিংটো আহিব। গান গাইছা ৰা लग इश्क में क्या से क्या हुए मिल गए कभी फिर जुदा हुए তাৰপাছত এতিয়া গাইছ আমি এতিয়া এই ৰুমটো যে এই ৰুমটো এতিয়া এইটো ৰুমটো কালাৰ কৰা হ'ব। ওপৰত প্লাষ্টিকটো মাৰি এই প্লাষ্টিকটোৰ ওপৰত ক্লিয়াৰ হোৱাৰ পিছত তাৰপিছত পেপাৰ মাৰি প্ৰাইমাৰ মাৰি ডাইৰেক্ট কালাৰ হ'ব। ইয়াত ৰুমটো গোটেইটো কালাৰ হ'ব। এইটো সৰু ৰুমটো পাকঘৰ মানে কিটচেন, এইটো কিটচেন হ'ব। আকৌ এইটো ডাঙৰ ৰুমটো এইটো প্ৰাইমাৰ মাৰি ওপৰত ক্লিয়াৰ হৈছে। এইটো চব ক্লিয়াৰ, ডাবল মাৰি ক্লিয়াৰ, পেপাৰ মাৰিবলৈ আছে, প্লাষ্টিক পেইণ্ট মাৰিবলৈ আছে ওপৰত ক্লিয়াৰ। তাৰপিছত ৰং মাৰিব পাৰিম। A few moments later. গাইজ ই ল'ৰাটো মানে চিধা চিধি, ইয়াক কিবা কথা সুধি পিনে চাব দে কি ক'ব, চব চিধা চিধিকে কয় মানে। বিয়াখন পাতিব লাগিছিলে নহয়, তই পাতিব লাগিব। কাম কৰি থৈ সময় পোৱাই নাই। কেতিয়াবা দিবি বিয়াখন, কেতিয়াবা দিবি? আৰু 2 বছৰ পিছত। বুঢ়া গৈছে আমি এতিয়া 28 হৈছেহে, 30তে চাৰি কৰিবতো। গান তাকে গোৱা ন। तुम पास आए यूं मुस्कुराए तुमने न जाने क्या सपने दिखाए अब तो मेरा दिल जागे न सोता है क्या कर रहा है कुछ कुछ होता है। তুমি যে ইমান ডাঙৰ ছিংগাৰ, ৰাইজক কিবা ক'বা নে? মইতো কি ডাঙৰ ছিংগাৰ হয়, ইমান ধুনীয়া গান গাইছে। ধুনীয়া গাই ভাল লাগে, মনটো ভাল ফ্ৰেছ ফ্ৰেছ লাগে। আমিতো ছিংগাৰ হ'ব নোৱাৰো ন, এনেকৈ আমাৰ জীৱনটো কেনেকৈ থাকিব লাগে আৰু কিমান ফূৰ্তি থাকিব লাগিব এতিয়া? ফূৰ্তিত থাকিলে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল।
সেইকাৰণে টেনশ্যনটো থাকে মানুহ কাৰো টেনশ্যন নাথাকে সেইকাৰণে মানুহ ওলাই আহিলে এইবিলাক টেনশ্যন এৰি দিব লাগে হাঁহি থাকিব লাগে ন ফূৰ্তি কৰি থাকিব লাগে মন ফুৰি কৰিব লাগে ফূৰ্তি কৰি থাকিব লাগে আৰু এতিয়া এই বৰ্ডটো ক্লিয়াৰ হৈ গ'ল আমাৰ হোৱাইট প্লাষ্টিকটো মাৰি ক্লিয়াৰ হৈ গ'ল এইটো ক্লিয়াৰ হোৱাৰ পিছত আকৌ এতিয়া এইটো ৰুমত এই কিটচেন ৰুমটোত ৱালত এতিয়া পেপাৰ মাৰা হ'ব ৱালত ইয়াত পেপাৰ মাৰা হ'ব এতিয়া পেপাৰ মাৰাৰ পিছত পেপাৰ মাৰি ডাইৰেক্ট কালাৰ কৰিব লাগিব ৰুমটো গাইছ এতিয়া মানে আমাৰ পেপাৰ মাৰা কাম হৈ গ'ল আৰম্ভ হৈ গ'ল আৰু ভালুক হ'ম এতিয়া বগা ভালুক কি ভালুক হ'ব মই ভালুক হ'ম এতিয়া ভালুক হ'ম তেতিয়া বগা ভালুক চুলি দাঁড়িয়ে চাই গোটেই বগা ভালুক কি হ'ব এতিকে পাই ভালুক কি ভালুক বগা ভালুক ইয়া চব বগা ভালুক হ'ম দুটা এতিয়া খাই দিব পেপাৰ মাৰি দিয়া পোৱালি পটাপট মাৰ কি কৰি আছ মাতে ৰহ এই যদি আমাৰ জীৱন চব গাইছে কি জীৱন ভাই হেলিকপ্টাৰখন ষ্টাৰ্ট দে A few moments later. কালাৰ উলিয়াই ল'লোঁ এতিয়া কালাৰ হ'ব ৱাল কালাৰ হ'ব এৰিলোঁ ঠিকে আছে কালাৰটো না ये देखो राइस क्या है ये वाह कलर क्या है कलर गाइस আমাৰ এটা কালাৰ বনি ৰেডি হৈ গ'ল এতিয়া এখন মই কালাৰ মাৰিম এইটো কালাৰ এতিয়া একোটা পৰি গ'ল কাইলৈ মানে ডাবল কোট মাৰিব লাগিব এইটো তাৰপৰা এতিয়া এখন হলত বেলেগ এটা কালাৰ পৰিব আজিলৈ ইমানেই গাইছ আকৌ লগ পাম আকৌ কাইলৈ আকৌ অন্য এটা ভিডিঅ'ত